হে গাইজ গুড মৰ্ণিং ছিংগাম ব্লগছৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে অসমীয়াৰ বাপতি খাহুন কঙালী বিহু আৰু কঙালী বিহুৰ ছিংগাম ব্লগছৰ তৰফৰ পৰা আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে অপায় মংগল দূৰ হওক আৰু তাকেই কামনা কৰিছোঁ। আৰু আজি আছোঁ মই গুৱাহাটীতে আছোঁ গাইজ। তাৰমানে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা কি হয় বিহুৰ সময়ত, কাতি বিহুৰ সময়ত ইয়াতে বাৰু কিমান খেতি কথা চেতি কৰা একো দেখাব নাপাওঁ বাৰু, কিন্তু ক'ত কি আছে গোটেইখিনি আপোনালোকক দেখুৱাম। অকণমান দেৰিকৈ ওলাই যাম, বজাৰত কি কি ওলাইছে কি ওলোৱা নাই আৰু গোটেই পৰিৱেশটো আপোনালোকক আজি দেখুৱাম, গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা বিহুৰ সময়ত। আৰু চাই থাকক কিবা ভিডিঅ'টো কেনেকুৱা লাগে জনাব। গাইজ ওলাই আছোঁ ৰ'ব বাহিৰৰ ফালে। এতিয়া চাকি নাই, এতিয়া চাকি দেখিছে না চব কঙালী। আৰু আপোনালোকৰ এতিয়া তুলসীৰ তলত চাকিটো, এইটো তুলসীৰ তলত চাকিটো দিছে আৰু দেখাই আছোঁ ৰ'ব ৰাস্তাত। এইটো ছাতি নুমাই গৈছে দেখিছে না। এতিয়া আমাৰ গাঁৱত হ'লে চাৰিওফালে চাকি আছে ঘৰে ঘৰে, দেখাই পায় আপোনালোকে। আৰু ইয়াতে কিন্তু চব দুখীয়া হৈ গৈছে নেকি মানুহগিলাখান, সেইটো কাৰণে অৱস্থা বেয়া। ৰ'ব আৰু ক'ত আছে মিছাই আহোঁ। তাৰপিছত গাইজ চব মানে মানুহগিলাখান দুখীয়া হৈ গৈছে, গম পাইছি না। কঙালী বিহু না, সেইটো কাৰণে চব দুখীয়া হৈ গৈছে। চাকি নাই দেখিছি নাই তাই ঘৰত ক'তো, অলপ আগত দেখি যাই চাই ৰ'বচোন। গাঁৱত কৰি বহুত ডিফাৰেণ্ট হয়। আৰু কঙালী বিহু না, চব মানে মানুহগিলাখান দুখীয়া হৈ গৈছে আৰু সেইটো কাৰণে চাকি তাকি লগাবাৰো পইচা নহয় গৈছে চাগে। ৰ'ব দেখাই আছোঁ ৰ'ব। আৰু এটা ঘৰত আছে ৰ'ব গাইজ, এইবিলাক চাকি। এইটো আপোনাৰ এইটো দুৱাৰ মুখত দিছে আৰু এইটো চাকি দিছে ইয়াতে। আৰু আগত চাই আহোঁ। আৰু আগত ৰ'বচোন আৰু কোনোবাই লগাইছে না নাইবা চাকি চাই লওঁ। নাই চাকি। আৰু ইয়াতে লগাইছে আপোনাৰ এই ঘৰ তাতে আছে চাকি। এইবিলাক এই চাকিৰ পোহৰত যাতে চবৰে অপায় অমংগল দূৰ হৈ সকলোৰে অভাৱ অনাটন দূৰ হয় তাৰে কামনা কৰিছোঁ। আৰু সকলোকে বিহুৰ আৰু একবাৰ শুভেচ্ছা জনাইছোঁ গাইজ। এই আৰু আমাৰ অসমীয়াৰ বাপতি খাহুন বিহু, কঙালী বিহু। চবৰে অৱস্থা বেয়া আৰু কি কৰিব, উপায়তো নাই। অপায় মংগল দূৰ হওক সকলোৰে। ফালে নাই চাকি। টাউনৰ পৰিৱেশটো এনেকুৱাই গাইজ, কি কৰিব আৰু উপায় নাই। তে হ'ব দিয়ক আৰু ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে।